মৰমৰ মাইনাহঁত, ভালনে তোমালোকৰ? সকলো ঠিকেই আছে চাগে? তো আজি মই তোমালোকৰ কাৰণে আৰু এটা সাধু লৈ আহিছোঁ। আজিৰ সাধুটো এটা বাঘৰ ওপৰত। সাধুটোৰ নাম এটা লোভীয়া বাঘ। আহা, আমি সাধুটো সুধো। তো এটা গুহাত এটা বাঘ আছিল, গম পাইছা? এই বাঘটো এখন জংঘলত এটা গুহাত আছিল। ই সদায় দিনটো কিবা এটা চিকাৰ কৰে, চিকাৰ কৰি খাই খাই পেলাই বাঘটোৱে নিজৰ পেটটো ভৰাই, গম পাইছানে? তো এনেদৰে দিনবোৰ গৈ আছে। বহুত দিন গ'ল। বাঘটোৱে চিকাৰ কৰে, চিকাৰ কৰি খাই খাই নিজৰ পেটটো ভৰাই লৈ আকৌ ৰাতিপুৱা আকৌ একেটা কামকে কৰে। আকৌ খাই মেলি সি আকৌ শুই যায়। তো এদিন কি হ'ল, বাঘটোৱে ভাবিলে অলপ দূৰলৈ যাওঁ চিকাৰ বিচাৰি। তাৰ পাছত বাঘটোতো তোমাৰ বহুত দূৰলৈ গুচি গ'ল। গোটেই জংঘলখন বিচাৰি ফুৰিছে। সেইদিনা বাঘটোৰ বৰ ভোক লাগিলে। তো বাঘটোৱে জংঘলখনত ঘূৰি নিজৰ চিকাৰ বিচাৰি ফুৰিছে, যিটো খাই তাৰ পেট ভৰিব। ই এটা সৰু শহাপহু পালে। শহাপহুটোৱে বাঘটোক দেখি ক'লে যে মোক নাখাবি, মইতো বহুত সৰু, মোক খাই তোৰ কি পেট ভৰিব? আৰু বাঘটোৱে কি ভাবিলে, নাই, মই শহাপহু নাখাওঁ, সৰু বস্তু মই নাখাওঁ, সৰু বস্তু খাই মোৰ পেট নভৰে। কিন্তু বাঘটোৰ যেতিয়া ভোক লাগিছিলে সিটো খাই দিব লাগিছিলে। কিন্তু বাঘটোৱে নাখালে কাৰণ তাৰ লোভ আছিল, যাতে সি সৰু বস্তু নাখায়, সি ডাঙৰ বস্তু খাব, ডাঙৰ কিবা বিচাৰিব। সেইটো বুলি বাঘটোৱে আকৌ বিচাৰাত লাগি গ'ল কিবা এটা, যিটো খাই সি পেট ভৰাব পাৰিব। জংঘলখন বিচাৰি ফুৰিছে। তো বাঘটোৱে বিচাৰি এটা মহ পালেগে। তো এতিয়া বাঘটোৱে ভাবিলে যে মই মহটোকে খাই দিওঁ। তাৰ পাছত আৰু বাঘটো মহটোৰ পিছত দৌৰি ফুৰিছে মহটোক ধৰিবলৈ কাৰণে বাঘটো ভাগৰি গ'লগৈ। কিন্তু সি মহটো ধৰিব নোৱাৰিলে, মহটো পলাই গ'ল। এতিয়া হ'ল কি, যেতিয়া মহটো ধৰিব নোৱাৰিলে, মহটো পলাই গ'ল, তেতিয়াতো বাঘটোৰ ভোক লাগিয়ে আছে, তাৰতো উপায় নাইকিয়া হ'ল। সি ভাবিলে নাই, মহটোতো নোৱাৰিলোৱে, শহাপহুটোকে খাওঁ। আকৌ উভতি আহি সি শহাপহুটো বিচাৰি ফুৰিলে গোটেই জংঘলতে। কিন্তু গোটেই জংঘলখনত বাঘটোৱে যিমানেই বিচাৰে শহাপহুটো নাপালেই, বেলেগ একো নাপালে। যেতিয়া নাপালে আৰু বাঘটো একেবাৰে আমনে জিমনে আকৌ নিজৰ গুহাটোলৈকে উভতি আহিলে। এতিয়া বাঘটো নিজৰ গুহালৈতো উভতি আহিলে, সি খোৱাটো নাপালেই সেইদিনা। তাৰ পাছৰ পৰা সি সেই ডাঙৰ কিবা খোৱা পায় বুলি লোভতে সৰু বস্তুবোৰ এৰি দিয়ে, ডাঙৰ বস্তু খাবলৈ বিচাৰে। সেই লোভতে তেনেকৈ থাকি সি কোনো ডাঙৰ বস্তু নোপোৱাই হ'ল। এনেকে এদিন গ'ল, 2 দিন গ'ল, 3 দিন গ'ল, তেনেকৈ গৈ বহুত দিন পাৰ হৈ গ'ল। এতিয়া বহুত দিন পাৰ হৈ যোৱাৰ পিছত আৰু বাঘটোৱে খাব নাপায়, মৰি থাকিলে লাষ্টত। তো কণমানিহঁত, এতিয়া এই সাধুটোৰ পৰা তোমালোকে কি বুজিলা? যে আমি লোভীয়া হ'ব নাপায়। লোভে পাপে মৃত্যু বুলি কথাটো কয় যে, মানে আমি যদি লোভীয়া হ'লে আমাৰ একোৱেই নাপাম। আমি যিটো পাওঁ সেইটোতেই সুখত থাকিবলৈ শিকিব লাগে। বাই বাই।